আমি যেহেতু 2020 চনৰ পৰা শান্তি স্থাপন কৰিলোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন হ'ল। এতিয়া শান্তি চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আগত গণতন্ত্ৰ ইয়াতে নাছিল, মানুহ মুক্ত মনেৰে ভোট দিব পৰা নাছিল, পলিং এজেণ্ট দিব পৰা নাছিল, মেল মিটিং কৰিব পৰা নাছিল, ইয়াতে ৰাজনৈতিক দলবোৰৰ অফিচ খুলিব পৰা নাছিল 2020 চনৰ আগত। এতিয়া যেহেতু গণতন্ত্ৰ সুদৃঢ় হৈছে, সকলোৱে গণতন্ত্ৰৰ মূল্যবোধ বুজি পাইছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে সকলোকে সম অধিকাৰ দিয়া হৈছে। মুক্ত মনেৰে নিজৰ পচন্দৰ ৰাজনৈতিক দলত কাম কৰিবলৈ এতিয়া সুযোগ দিয়া হৈছে। গতিকে সকলো ৰাজনৈতিক দল আহিছে, আমিও ৱেলকাম জনাইছোঁ, আহক খেলক। এটাই অনুৰোধ, আমি ইয়াতে শান্তি স্থাপন কৰিছোঁ 2020 চনৰ পৰা। ইয়াতে যি ঘূৰি অহা শান্তি, এইটো যাতে কোনো পৰ্যায় বিঘ্নিত নহয়। হিন্দু মুছলমান, হিন্দু খ্ৰীষ্টান এইবিলাকৰ ৰাজনীতি যাতে নকৰে, এইটোৱেই অনুৰোধ। আপোনালোকে আহক, ইয়াতে কনষ্ট্ৰাকটিভ আৰু পজিটিভ পলিটিক্স কৰি পেলাই আপোনালোকে ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰক। তেখেতক ধন্যবাদ দিছোঁ। আগতে বহুত লানি আলোচনা হ'ল BPF আৰু UPPLৰ মাজত। বহুত লানি আলোচনা সময়ত তেখেতে নিজে উপস্থিত নাছিল, তেখেতে সঁহাৰিও জনোৱা নাছিল বুলি তেখেতসকলৰ নেতৃবৃন্দই কৈছিল। তেখেতসকলৰ নেতৃবৃন্দ যেনেকৈ খাম্পা বৰগোহাঞি আছিল আগত, এতিয়া UPPLত আহিল, ৰবিৰাম নাৰ্জাৰী, আমাৰ ওদালগুৰিৰ ৰিহন দৈমাৰী, ৰবিনসন মুছাহাৰী আৰু তামোলপুৰৰ আমাৰ ইমানুৱেল মুছাহাৰী BPFক নেতৃত্ব দিছিলে। আমি UPPL তৰফৰ পৰা আমাৰ মাননীয় ৰণগৰা নাৰ্জাৰী আছিল আমাৰ কাৰ্যকৰী সভাপতি আৰু MP ৰাজ্যসভাৰ, ময়ে আছিলোঁ, আমাৰ BTCৰ স্পীকাৰ কাতিৰাম বড়ো আছিলে। তেনেকৈ আমি 4-5জন UPPLৰ পৰাও আছিলোঁ। বহুত লানি আলোচনা হৈছে, মই নিজে উপস্থিত আছিলোঁ। তেতিয়া কিন্তু তেখেতসকলে জনাইছিল আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সঁহাৰি জনোৱা নাই আৰু তেখেতে আখৰগোচ হৈ আছে যে আমি UPPLৰ লগত কথা পাতিব নালাগে আৰু আমি এলায়েন্সটো কৰিব নালাগে বুলি তেখেতসকলে আমাক জনাইছিল। কি সঁচা কি মিছা আমি এইটো নাজানো, কিন্তু আজি যেহেতু তেখেতৰ মন পৰিৱৰ্তন হৈছে, তেখেতে ভাল চিন্তাধাৰা কৰিছে যে আমি UPPLৰ লগত বহিব লাগে বুলি, আমি ৱেলকাম জনাইছোঁ। তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। নাই, তেখেতে অকল মেথছৰ জ্ঞান থাকিলে নহ'ব, ৰাজনীতিত কেমিষ্ট্ৰিৰ বহুত দৰকাৰ, কেমিষ্ট্ৰিটো মিলাব লগা হয়। তেখেতে খালি মেথছটো জানি পেলাই কেমিষ্ট্ৰিটো নাজানাৰ কাৰণে গণ্ডগোলটো হৈছে। কমচে কম 25খন আসন লৈ পেলাই BTRত এককভাৱে আমি চৰকাৰ গঠন কৰিম।